মই ময়ূৰী ষ্টেলিজ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। বহু দিনৰ বিৰতিৰ পিছত আজি আকৌ আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছো আৰু যেহেতু জুনৰ 15 তাৰিখে আমাৰ এপিডিচিএল আৰু এইজিচিএল দুইটাতে 69 আৰু 61 টা পোষ্টৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পদ ওলাইছে। গতিকে কোন সকলেনো এপ্লাই কৰিব পাৰিব বা এক্সামত মানে কেনেকুৱা ধৰণৰ আহিব, কুৱেশ্যন পেপাৰ ক'ৰ পৰা আহিব বা কোনটো পেটাৰ্ণত হ'ব, কি চিষ্টেমত হ'ব, গোটেই প্ৰচেছটো আজি আমি ডিছকাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো যদিহে ইনফৰ্মেটিভ নিচিনা লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰিচেণ্টলি যিহেতু চাওক এপিডিচিএলত 69 টা আৰু এইজিচিএলত 61 টা পোষ্ট ওলাইছে আৰু এই পোষ্ট এটাক লৈ বহুতৰ মাজতে অলপ কনফিউজন সৃষ্টি হোৱা মই দেখিছোঁ। বিশেষকৈ কোনে এপ্লাই কৰিব পাৰিব, কোনে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে যিসকল গ্ৰেজুৱেশ্যন হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনাৰ বিটেক কৰা বা তেওঁলোকে কিন্তু নোৱাৰিব। গ্ৰেজুৱেশ্যন কৰা হ'লেও তেওঁলোকৰ কি হ'ব লাগিব, মেথছ বা ষ্টেটিষ্টিক্স বা একাউণ্টছ এই তিনিটা ছাবজেক্টত মানে তিনিটাৰ ভিতৰত যিকোনো এটাতে মেজৰ থাকিব লাগিব। আৰু যদিহে মেজৰ নাথাকে তেতিয়াহ'লে তেওঁ লাগিলে আৰ্টছৰে হওক বা ছায়েন্সৰে হওক, কমাৰ্চৰে হওক, এই তিনিটা ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্ট পাছ কোৰ্চ হিচাপে থাকিলেও কিন্তু তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু 55% আপোনালোকৰ গ্ৰেজুৱেশ্যনত লাগিব আৰু যিসকলৰ মেজৰ আছে তেওঁলোকৰটো কাৰণেতো 55% মেজৰত লাগিবই। বাকী যিসকলৰ 55% নাই, এই মেথছৰ পেপাৰখনত বা একাউণ্টছৰ পেপাৰখনত যিখন পেপাৰ আপোনালোকৰ থাকিব পাছ কোৰ্চ হিচাপে, সেই পেপাৰখনত আপোনালোকৰ কিন্তু 55% মিনিমাম থাকিব লাগিব। তেতিয়াহে কি কৰিব পাৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া চাওক এক্সামটো ক'ত হ'ব, কেনেধৰণে হ'ব সেয়া আপোনালোকে জানে। হয় গুৱাহাটী, শিলচৰ বা যোৰহাট এনেকুৱা ধৰণতে হ'ব, সেইটো বাৰু পিছলৈ দেখা যাব। APSCয়ে এইবাৰ প্ৰথম এপিডিচিএল বা এইজিচিএলৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ এক্সাম কণ্ডাক্ট কৰিব। আগতে যিসমূহ পোষ্ট ওলাইছিলে সেই পোষ্টসমূহ হয় এপিডিচিএলে যদি পাতিছে এপিডিচিএলে বা এইজিচিএল কৰিলে এইজিচিএলে কণ্ডাক্ট কৰিছিলে। মানে যোনটো ডিপাৰ্টমেণ্টে এক্সামটো মানে যোনটো ডিপাৰ্টমেণ্টৰ কাৰণে পোষ্টটো হয় সেইটো ডিপাৰ্টমেণ্টে এক্সামটো কণ্ডাক্ট কৰিছিলে। কিন্তু এইবাৰ যিহেতু APSCয়ে কৰিব গতিকে এক্সাম যিটো পেটাৰ্ণ হয় সেইটো নিশ্চয়কৈ চেঞ্জ হ'ব। আৰু লাষ্ট কেইবছৰমানত যিহেতু জুনিয়ৰ ইঞ্জিনিয়াৰে হওক বা বিটেকে হওক, এপিডিচিএল বা এইজিচিএলৰ কুৱেশ্যন পেপাৰসমূহ যদি মই চাওঁ যিসমূহ APSCয়ে কণ্ডাক্ট কৰিছে, তাত আপোনালোকৰ পেপাৰ দুখন আহে। এখন আপোনালোকৰ ব্ৰাঞ্চৰ মানে যিটো ছাবজেক্টৰ হয় সেইটো ছাবজেক্টৰ কাৰণে, আৰু এখন আপোনালোকৰ জিকে আহে। সেই জিকে পাৰ্টটোতে কিন্তু আপোনালোকৰ ইংলিছো সোমাই থাকে, ক্লাছ 10 লেভেললৈকে মেথছো সোমাই থাকে, ৰিজনিঙো সোমাই থাকে বা কাৰেণ্ট এফেয়াৰ্ছো সোমাই থাকে। আৰু তাত নিগেটিভ মাৰ্কছ থাকে। 100 মাৰ্কছৰ একেদিনাই দুখন পেপাৰ হয়। আগবেলা এখন জিকে পেপাৰ হয় আৰু পিছবেলা এখন আপোনালোকৰ যিটো ছাবজেক্টৰ কাৰণে হয়, যিটো মানে কোৱালিফিকেশ্যনৰ কাৰণে লয় সেইটো কাৰণে হয়। ঠিক সেইটো হিচাপত যদি আমি চাবলৈ যাওঁ আপোনালোকৰ কি হ'ব যে এখন পেপাৰ জিকে আহিব মৰ্ণিং, আৰু পিছবেলাখন যাৰ মেথছ থাকে তেওঁলোকৰ কাৰণে মেথছ, যাৰ একাউণ্টছ আছে তেওঁলোকৰ কাৰণে একাউণ্টছ, তাৰ কাৰণে 100 মাৰ্কছ আহিব। আগতে যদি এপিডিচিএল বা এইজিচিএলৰ কুৱেশ্যন পেপাৰসমূহ চাওঁ আমি, তাত কিন্তু 50 মাৰ্কছ জিকে, 50 মাৰ্কছ আপোনালোকৰ যিটো টপিকৰ ওপৰত হয় সেইটো টপিকৰ হৈছিলে। কিন্তু মোৰ মতে এবাৰ তেনেধৰণে হ'ব নালাগে, কাৰণ APSCয়ে আগৰ যিসমূহ এক্সাম কণ্ডাক্ট কৰিছে এপিডিচিএলে হওক বা জুনিয়ৰ ইঞ্জিনিয়াৰে হওক, ৰিচেণ্টলি যিসমূহ হৈ গৈছে তাত কিন্তু পেটাৰ্ণটো ঠিক তেনেকুৱা ধৰণে হৈছে আৰু নিগেটিভ মাৰ্কছ থাকে। যদি আপোনালোকৰ কাৰেক্ট হয় তেতিয়াহ'লে 1 মাৰ্কছ, আৰু যদি ৰং হয় তেতিয়াহ'লে -0.25 মাৰ্কছ। এতিয়া মেথছৰ হওক বা আপোনালোকৰ ষ্টেটিষ্টিক্স হওক বা একাউণ্টছ হওক, যিটো ছাবজেক্ট আহিব, যিখন ছেকেণ্ড পেপাৰখন আহিব, সেই পেপাৰখনত লাষ্ট ইয়েৰ আমি যিসমূহ মানে কুৱেশ্যন পেপাৰ চাইছিলোঁ তাত কিন্তু গ্ৰেজুৱেশ্যন লেভেলৰ আহে। আপোনালোকে মেথছেই হওক বা একাউণ্টছেই হওক সেইসমূহ কিন্তু গ্ৰেজুৱেশ্যন লেভেলৰ কুৱেশ্যন পেপাৰ আহে। মানে আপোনালোকে BA বা BSc বা BComত যিখিনি পঢ়িছিলে তাৰ পৰা কুৱেশ্যন পেপাৰ মানে কুৱেশ্যনসমূহ আহে। তো এইবাৰ যদি অলপ সাল সলনি হয় তেতিয়াহ'লেতো মই নাজানিম, কিন্তু সেয়াই আপোনালোকে গ্ৰেজুৱেশ্যন লেভেলৰ ওপৰত বেছ কৰিয়ে পঢ়িব লাগিব। যিসমূহ APSCয়ে এক্সাম কণ্ডাক্ট কৰিছে এপিডিচিএল বা এইজিচিএলৰ, তাত আপোনালোকৰ কি হয় ৰিটেন পাছ কৰাৰ পিছতো মেবি 1:3 নহ'লে 1:5, মই অলপ পাহৰিছোঁ, সেইটো হিচাপত আপোনালোকৰ ৰিটেনত চিলেক্ট কৰে। দেন ভাইভা হয় 25 মাৰ্কছ। ভাইভাত আৰু ৰিটেন দুইটাৰ মানে এক্সামৰ পিছতহে দুইটা চিলেকশ্যন হ'লেহে আপোনালোকৰ কি হ'ব, ফাইনেল জব চিলেকশ্যন হ'ব। গতিকে ভাইভাৰ বাৰু পিছৰে কথা, আপোনালোকে ৰিটেনটোৰ কাৰণে আপোনালোকে কি ধৰণে এপ্লাই কৰিব পাৰিব, কি ধৰণে আপোনালোকে
চাব বা কোনসমূহ চাব তাক লৈ মই আপোনালোকক জনাইছো আৰু হৈ আছে যেহেতু অনলাইনত ফৰ্ম ফিল আপ হৈ আছে আপোনালোকে কৰি ল'ব মেবি জুলাই 17 নে 15 এনেকুৱালৈকে আছে নেকি তো গতিকে আপোনালোকে যিসকলে ভাবে যিসকলৰ হয় এই পোষ্টসমূহৰ কাৰণে আপোনালোক কোৱালিফাই হয় তো তেওঁলোকে এপ্লাই কৰিব গতিকে আৰু যদি কিবা আপোনালোকৰ ডাউট থাকে তেতিয়াহলে নিশ্চয়কৈ মেছেজ কৰিব ইনষ্টাগ্ৰামত বা টেলিগ্ৰামত যতে নকৰক কিয় ইমানেই আজিলে ভিডিঅটো যদি ভাল পাইছে তেতিয়াহলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব